হাই গাইজ, পোনপ্ৰথমে মোৰ ফালৰ পৰা সকলোকে নমস্কাৰ জনালোঁ। মই হৈছোঁ জিমনি ঠাকুৰীয়া, বকতঘৰ আৰু কামৰূপ জিলা, কামৰূপ জিলা। এতিয়া কথা হ'ল, মই আজি বতৰত বৰ্তমান জেঠ আহাৰৰ বতৰ হয়নে নহয়, গতিকে বতৰৰ কিছুমান ফল কি খালোঁ, কি কৰিলোঁ চাওকচোন, দেখাওঁ। এইবিলাক চাওকচোন, কি বগিজাম বুলি কয় নেকি, আমাৰ তাৰমানে বাৰীত আছে। বহুত পাইছে আজি বগিজাম। খাই পাইছেনে? এনেকুৱাকৈ পকিলে তাৰমানে বহুত বিৰাট মিঠা লাগে আৰু ভাল লাগে খাই, মিঠা এনেকুৱা। ভিতৰত এটা সৰু গুটি আছে এনেকুৱা। পৰি গ'ল, এনেকুৱা মিঠা লাগে, মস্ত মিঠা। পালে খাবচোন। ইয়াৰে ফুলবিলাক যেতিয়া ফুলে নহয়, ধুনীয়া দেখে, ভাল, ধুনীয়া আৰু ফুলবিলাক এনেকুৱা হেন। কেঁচাতে বগা নহয়, কিন্তু কেঁচা সেউজীয়া হয়। ইয়াৰে ওপৰৰ এই বস্তুখিনি গুচাই পেলাই খাব লাগে। আৰু এনেকুৱাকৈ ৰঙা, অলপ গেৰুৱা বুলি কয়, ক্ৰীম টাইপৰকৈ পকিলে বিৰাট মিঠা লাগে খাই। মিঠা হৈছে, খালোঁ এতিয়া আমি খাইছোঁ, ধুনীয়া মিঠা সোৱাদ। আহকচোন, এয়া হৈছে জেতুকাৰ পাত। আচলতে আমি জেতুকাৰ পাতবিলাক কি কৰোঁ, বটি পেলাই লগাওঁ। বটি পেলাই পাতবিলাক ছিঙি লওঁ, ছিঙি পেলাই ধুই পেলাই বটি পেলাই চাহপাত দি, কাৰোবাই হালধি দিয়ে, কোনোবাই কিছুমানে চাহপাত দিয়ে, সেনেকৈ ৰংটোৰ কাৰণে লগাই হয়। কিন্তু কি কৰিব মই গম পাইছোঁ পাতবিলাক ধুনীয়া কৰি ধুই পাখলি লৈ পেলাই, লৈ পেলাই শুকাই, গোটাই শুকাই আৰু গোটাই শুকাই পেলাই, কি বুলি কয়, গোটাই পাতক পাতে আৰু আমাৰ বগৰী ফালৰ ভাষাত এনেকৈ কয়, নাহাঁহিব, নাজানো বেছি। পাতক এনেকৈ শুকাই পেলাই কি বুলি কয়, গুড়া কৰি থ'লে পিছত পানীৰে সানি পেলাই বা গুড়া কৰি কি কৰিব পাৰি, লগাব পাৰি। এয়া এটা উপায়। আৰু কেতিয়াবা কি হয়, জেতুকা লগাবলৈ কি হয়, পাতবিলাক বিচাৰি নাপাওঁ, লগোৱাৰ সময়ত, কিন্তু বিৰাট লগাব মন যায়। আচলতে মই আগতে মই ফল কিবা কিবি দেখাওঁ বুলি ভাবিছিলোঁ বাৰু, এতিয়া বৰ্তমান বাৰু জেতুকাৰ পাতৰ হেৰিটো উপায়টোৱে জানি লওক। কিছুমান বহুতে হয়তো জানিব পাৰে কিছুমানে, তো মই জনা নাছিলোঁ, সেইটোৱে কথা। আজি ৰ'দ নাই, কিন্তু শুকাই যাব, বা আমাৰ দেখাই নাপাওঁ, এমুঠাৰ ওপৰত এনেকৈ শুকালেই হ'ল। ঠাৰাবিলাক থাকিলেও কথা নাই, এইবিলাক পুৰত নহয় যিহেতু, বা ছিঙিব পাৰে। আচলতে ছিঙি দিলে ভাল হ'ব নহয়। মাতটো বেয়া, মোৰ মাতটো আচলতে সকলোতকৈ বেয়া, গম পাই নাই? গম পোৱা নাছিল চাগে, আজি গম পাই গ'ল। সকলোতকৈ বেয়া বুলি মই ভাবোঁ আৰু।
এতিয়া গাইজ এয়া হৈছে কয় ডাঠা। এতিয়া আমাৰ আখলত মানে পাকঘৰত হেৰি শুকাইছে, মানে এই চাওকচোন কিবিলাক চিনি পাবনে? পাব নিশ্চয়। থেকেৰা টেঙা, মানে আমাৰ ইফালে থৈকাৰা বুলি কয়, মানে আমাৰ ঘৰৰে হয়। কি আছিল মানে আপোনালোকক মই ফল দেখাম বুলি কৈছিলোঁ। ফলৰ ভিতৰত মাত্ৰ মানে যে কঁঠাল খাইছোঁ, এয়া হৈছে কঁঠালৰ গুটি। পিছত নেক্সট যেতিয়া হেৰি মানে দেখাম, তেতিয়া মানে যেতিয়া ফলৰ মানে বেছি মানে ফল বেছি মানে পোৱা যায়, তেতিয়া মানে বেছিকৈ ফল মানে হেৰি কৰিম দেখাম। বেছিকৈ মানে ফলৰ মানে ফল নেদেখা নহয় হয়তো, তথাপি মানে আৰু এয়া হৈছে থৈকাৰা টেঙা মাছেৰে বনাই খায়। খাই পাইছে নিশ্চয়, বহুতে খায়। কোনোবা ফালে থেকেৰা বুলি কয়, কোনোবা ফালে কিবা কিবি বুলি কয়, কিন্তু আমাৰ ইফালে থৈকাৰা বুলি কয়। জানে চাগে, এনেকৈ শুকাই পেলাই একদম ক'লা টাইপৰ হৈ যায়, ব্লেক ক'লা ধৰণৰ কৰি শুকাই যায়। তাৰপিছত পানীত জিকাই পেলাই মাছেৰে বনাই খায়, আৰু পানীত জিকাই পেলাই মানে পানীটো নিদিয়ে। পানীটো অৱশ্যে পেটৰ অসুখ হ'লে খুব ভাল। মোৰ ঠাণ্ডা হৈ থাকে, মানে পেটৰ অসুখ হ'লে মানে ভাল হয়, আৰু পেটৰ ট্ৰাবুল হ'লে খুব ভাল। আৰু এনে এই পাতবিলাক আঞ্জাত দিলে টেঙা হৈ যায়। আঞ্জাখন বনাই পাইছোঁ মই, মানে আৰু মানে এয়া হৈছে আমাৰ ঘৰৰ গছডাল। চাওকচোন এবাৰ, এইডাল হৈছে গছডাল, দেখা পাবনে? পাইছে নিশ্চয়। এইবিলাক মানে ওপৰত মানে লাগি আছে, বহুত ওপৰত, একদম ওপৰত এইডাল থেকেৰা গছডাল। এইবাৰে ফাৰ্ষ্ট মানে অলপ মানে শুকাই থ'ব পৰাকৈ মানে হেৰি হৈছে, মানে লাগিছে আৰু কিছুমান পকিছে, কিছুমান কাচাই আছে। তাৰে পিছত আৰু অইনপিনে এইডাল হৈছে কি বুলি কয়, ৰবাব টেঙা। এই মই হাতেৰে চুলোঁ, এইটো বেছি মানে লগা নাই, আৰু এনেই মানে আৰু খাব পৰাকৈ এনে হৈছে আৰু লাগিছে। এতিয়া চাওকচোন, চিনি পাইছেনে? এইবিলাক কিহৰ গুটি? কিবাহৰ গুটি যেন লাগিছে, না কিবা ফল যেন লাগিছে। এইবিলাক চাওকচোন, গোটেই গছডালত কিবাহৰ গুটি বাৰু অমৰা টেঙাৰ মানে কলি যেন লাগিছে নেকি? মানে মানে কোৱাৰ কলি নে চিনি পাইছে? এইবিলাক হৈছে পলিয়নৰ কলি, পৈলান। মানে আমাৰ ইফালে মানে পৈলান বুলি কয় গাঁৱলীয়া ভাষাত। এইবিলাক হৈছে মানে পলিয়ন। পকিলে দেখাম বাৰু, কেঁচাই আছে এতিয়া বৰ্তমান। তাকেতো কৈছোঁ, মানে যেতিয়া ফলবিলাক হয় তেতিয়া মানে খামো আৰু কম আপোনালোকক। মই যে কৈছিলোঁ থেকেৰা টেঙাৰ কথা, এনেকুৱা গোটা এইটো মাজৰ গুটি থাকে, মাজেৰে ফালি পেলাই গুটিৰ নিচিনা সেইটো মানে পেলাই দিব লাগে। পেলাই দি পেলাই সেনেকুৱা মই যে ক'লোঁ, শুকাই মানে চাকাল টাইপৰ কৰি কাটি শুকাব লাগে। আৰু বৰ্তমান মানে আমাৰ এই মানে বতৰটো বেয়া যে, ৰ'দ দিয়া নাই, তাৰে কাৰণে গৰম পানীৰ চচপেনৰ ওপৰতে মানে শুকাই দিছে, নহ'লে বেয়া হৈ যাব। অকল সেইখিনিয়ে নহয়, বহুত হেৰি কৰিছে, মানে সঞ্চয় কৰিছে, থৈ দিছে, মানে গোটেই বছৰটোৰ কাৰণে মানে আমাৰ ঘৰত মানে কৰা হয়। আমাৰ বুলি নহয়, পেহীহঁতৰ। আৰু সেনেকুৱা আৰু জেঠিহঁতে লৈও যায় কেতিয়াবা আমাৰ ঘৰৰ পৰা। এতিয়া এয়া চাওক, এইবিলাক জলকীয়াৰ গছ, গোটেই মানে সম্পূৰ্ণ গছডালতে মানে গছডাল মানে গছ ভৰি মানে হেৰি হৈছে, লাগিছে। ইয়াক এয়া কি জলকীয়া কয় মই নামটো নাজানো, কিন্তু এয়া চাওক, সৰু আমাৰ ইফালে ফিৰিঙি জলকীয়া বুলি কয়। এইবিলাক বহুত জ্বলা, কিন্তু বহুত জ্বলা, সৰু।
এইবিলাক আৰু সিপিনে চাওকচোন ইয়াৰ চাওকচোন এইবিলাক কি লাগি আছে গছডালত আহোম জলকীয়া ভোট জলকীয়া এনে বজাৰত কিনিব পৰা কিবা চালানী এয়া কেপচিগ্ৰাম মানে সেনেকুৱা টাইপৰ মই আজি ফাৰ্ষ্ট ভ্লগ কৰিছোঁ কিন্তু বেছি নাজানো আৰু এয়া পকিছেও দুই এটা দেউতাই ছিঙি নিছিল কিন্তু এটা ৰৈ গৈছে নেকি চিঙাকেইটা মই দেখুৱাম বাৰু জ্বলা কিন্তু খুব জ্বলা এইটো এইবিলাক বহুত লাগিছে গছডাল মানে আমাৰ কি হয় লাগে প্ৰত্যেক বছৰে মানে হয় কিন্তু মানে হেৰি হৈ যায় এইডাল ওলকচু মানে ওলৰ গছ সাপলেচিয়া বৰষুণ পৰিলে মানে খাব নোৱাৰে কাৰণে খোৱা নাই আমি নাখাওঁ এইবিলাক বেয়া হৈ গৈছে দুই এটা এইবিলাক চাওক এইবিলাক গোটেই এতিয়া পাচিটোত চাওকচোন কিমান ছিঙিছে দেউতাই এইবিলাক মই ভালকৈ আজি কেমেৰা ধৰিব পৰা নাই মানে ইমান নাজানো ফাৰ্ষ্ট আজি গতিকে আজি ইমানতে হ'ব নহয় আৰু মানে কঁঠাল খাইছোঁ নহয় দেখাই আছোঁ অ'কে লাটুম